Good morning guys, day 3 আৰু মই উঠিলোঁ ৰাত উঠি কিনে এতিয়া আমাৰ মানে 5:25 আৰু 5:25তে মানে সূৰ্য ওলাই ৰ'দ ওলাই একদম হেৰি হৈ গ'ল আমি মানে আমাৰ ভিব নহ'ল মানে এতিয়া ভাবিছোঁ আৰু চাওক না চাওক এইফালে চাওক মাত্ৰ 5:25 So guys, আমাৰ মানে পইচা দিবা যাই উঠি পইচা পাতি হেৰি নাই মানে এই ক'ত ল'ব কি কৰিব একো খবৰে নাই তাৰপিছত সেইটো কাৰণে পইচাটো দিবা এই যাবা দিলোঁ চাহ কথা সুধিলোঁ চাহ আছে বোলে চাহ বনাম কিন্তু এইখিনি পেকিং চলি আছে বৰ্তমান A few moments later. আমি ইয়াতে চাহ খাবৰ কাৰণে আহিছোঁ মানে আমি য'ত আছিলোঁ তেওঁলোকৰে মানে ইয়াত নিজা হয় আৰু এখন ইয়াতে কিবা খালেও খাব পাৰে চাগে অৰ্ডাৰ দিলে আৰু এইফালে দালালি মানুহটো এনেকৈ থৈ আছে যেনেকৈ এতিয়া আমাৰ অসমত জুবিন দা চাহ আহি গ'ল চেনিটো কিন্তু কমকৈ থাকে দেই চাহ এইফালে এইটো ফিউজ হওক এইখন এই আমি থকা টাৱাং একদম মনেষ্ট্ৰিটো এই ওচৰতে আছে কিন্তু একদম আৰু এই বিল্ডিংকেইটা মজা লাগিছে চাওকচোন আমি ৰাস্তাৰ পৰা ওলাই আছোঁ দেই গাইছ ওলাই এইটো মনেষ্ট্ৰিটো পাম এতিয়া মোবাইল কা আগে এইখনে হৈছে টিবেটিয়ান আৰু বুদ্ধিষ্ট কালচাৰ থকা মানে নৰ্থ ইষ্টৰ এনেকুৱা এখন টাউন বা চহৰ যিখনৰ বৰ্ডাৰ ভূটান আৰু টিবেটৰ একদম ওচৰতে হয় ইয়াৰ হাইট সাগৰ পৃষ্ঠৰ পৰা 3048 মিটাৰ হয় মনেষ্ট্ৰি মানে এইখন বাৰু টাৱাংখন চাগে আৰু এইটো হৈছে মনেষ্ট্ৰিটো ইফালে যাম বাৰু কালি ইহঁত আহিছে ভাটিবেলা মই আহিব পৰা নাই বাৰু কিন্তু এতিয়া ৰাতিপুৱা এয়া আমি বহুত জলদি আহিব লাগিছিল কিন্তু আমি উঠিবই নোৱাৰিলোঁ এইখনে হৈছে টাৱাং যি টা মানে টিবেটিয়ান ভাষাত ঘোঁৰা আৰু ৱাং মানে বিচৰা মানে এজন মংকৰ ঘোঁৰাই বিচৰা চহৰ এইখন এইফালে চিটিখন দেখা পাইছোঁৱে বাৰু বৰফ ইয়াতে ভিডিঅ'ত আপোনালোকে দেখা নাপাব কিন্তু বৰফো দেখা পায় মানে চালিয়া দেই চিটিখন চ' আমি সোমাইছোঁ ভিতৰত এতিয়া কি আছে মোৰ কিবা মন্ত্ৰ আছে এইকেইটাত কিন্তু এই মন্ত্ৰ চন্ত্ৰ বা এইটো ইউজ কেনেকৈ কৰে আমি নাজানো বাৰু তাৰমানে বহুত আৰু এতিয়া মনেষ্ট্ৰিৰ ভিতৰত যাম এই মনেষ্ট্ৰিটোৱে হৈছে মানে ইণ্ডিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট আৰু ৱৰ্ল্ডৰ নহয় ইণ্ডিয়া ফাৰ্ষ্ট ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট ডাঙৰ মানে মনেষ্ট্ৰি আৰু এই এতিয়া চহৰখন দেখাবলৈ টাৱাং চহৰখন তাৰ আৰু এটা কাহিনী আছে এজন মহকে মানে সেই নামটো পাহৰিছোঁ মই আৰু ভাগৰ লাগিছে মানে এই মহ এজনে মানে পুতেকক ক'লে বোলে তুমি এখন মনেষ্ট্ৰি বনোৱাৰ কাৰণে ঠাই এখন বিচাৰা তেতিয়া সি বহুত বিচাৰি নাপালে কিন্তু তাৰ ঘোঁৰাটো হেৰাই গ'ল হেৰাই যায় ঘোঁৰাটো ইয়াতে হাঁহাই থকাত দেখা পালে মানে ঘোঁৰাই বিচৰাৰ কাৰণে মানে ইয়াতে ইয়াৰ ভাষাত টা মানে ঘোঁৰা আৰু ৱাং মানে বিচাৰা ঘোঁৰাই বিচৰা বুলি বস্তুটোৰ নাম টাৱাং হ'ল আৰু তেনেকৈ জেগাখিনিৰ নাম টাৱাং হ'ল মনেষ্ট্ৰিটো বাকী ফ্লেগ এখন আছে এনেকৈ আৰু মেইন কথা হৈছে ইয়াতে আমি গা ধুই অহা নাই মিছা কথা নহ'ব গা ধুই অহা নাই কাৰণে ভিতৰত সোমোৱা নাই এইবিলাক বেয়া লাগে না সেইকাৰণে ইয়াৰ পৰাই চাই লওক এই মনেষ্ট্ৰিটো 17th চেঞ্চুৰীৰ পৰাই গোটেই পৃথিৱী বিখ্যাত হৈ আছে ইমান ডাঙৰ এইটো এটা মনেষ্ট্ৰি হয়
हेलो है अच्छा यहाँ पे क्या तुम लोगों का काम क्या है यहाँ पे One eternity later. এতিয়া আমি যাব আহিছোঁ এটা বুদ্ধ মূৰ্তি যে আছে ডাঙৰ বুদ্ধ ষ্টেচু তাতে যাব ওলাইছোঁ মনেষ্ট্ৰিৰ পৰা গৈ ওচৰতে আছে সেই মূৰ্তি আমি গৈ আছোঁ ব'লক তো এইখন হৈছে টাৱাং চহৰ আৰু এইফালে আছে ষ্টেচু অফ বুদ্ধ যাক একেবাৰে মষ্ট ফেমাছ লেণ্ডমাৰ্কছ অফ টাৱাং বুলি ক'ব পাৰি যাক বুদ্ধ পইণ্ট বুলিও কোৱা হয় ইয়াতে সকলো মানুহে ফটো উঠিবৰ কাৰণে আহে আৰু এই মূৰ্তিটোৰ উচ্চতা হৈছে 28 পৰা 30 ফুট যিটো নেকি 2015 চনত সম্পূৰ্ণ হোৱা বুলি জানিব পৰা যায় से हम अभी निकलने वाले हैं क्योंकि अभी बहुत देर हो गया है 7 बज गया तो हमको आज तेजपुर तक मतलब जाना है तो इसलिए जल्दी जाऊंगा अभी तो चलो गाइस हम चलते हैं अभी सेला टार्नेल तक चलो গাইজ ইফালে যাব লাগিব আমি হেৰি যাব লাগিলি চেলা টাৰ্নেল এই জাঙত সোমাই যাম আৰু বহুত নহয় যোৱা পিন্ধি যাওক ৰ আকৌ ই ক'ত যায় আকৌ মোক এৰি থৈয়ে যায় এই জাঙত যাই আছোঁ গাইজ গ'ল ৰিভিছ 160 টকা এজনৰ 40 টকাকৈ এইটোৱে হৈছে জাং বা নুৰানাং ৱাটাৰফল যিটো নুৰা নামৰ মনপা ট্ৰাইবৰ এজনী ছোৱালীৰ নামতে ৰখা হৈছিল A few moments later. আমি আহি পালোঁ মানে জাং আৰু মোৰ সন্মুখত এইটো জাং য'ত নেকি শ্বাহৰুখ খানৰ কয়লা মুভিৰ তানহাই তানহাই গানটি ইয়াত শ্বুটিং কৰা হৈছিল আৰু এই ৱাটাৰফলটি টাৱাঙৰ পৰা 40 কিলোমিটাৰমান দূৰত আছে যাৰ হাইট হৈছে 328 ফুট এই ৱাটাৰফলটো মানে ওপৰৰ পৰা পৰিছে লগতে এইখন আগৰ পৰা নদী এখন মানে ইয়াত টাৱাং চি ৰিভাৰৰ সৈতে এই জাং ৱাটাৰফলটো লগ লাগিছে যিটো চিলাবাছৰ পৰা ওলাই আহিছে কেমেৰাটো পুৰা পানী পৰি গৈছে উপায় নাই ইয়াতে ৰামধেনু দেখা পায় চব দেখা পায় এইখন ৰামধেনু চাওক ৰামধেনু ৱাও হোৱাট এ বিউটি গাইজ পানী যদি আকৌ চিনি নাপোৱা হৈ যায় বাৰু তথাপি পানী চাই লওক ইয়াৰ পৰা আমি এতিয়া যাম যাবৰ কাৰণে ওলাইছোঁ আৰু বাকী দুটা গ'লে আমি এতিয়া যাম গৈ কিনে একদম চিলা টাৰ্নেলত লগ পাইছোঁ ব'লক
আমি ইয়াতে ৰখিছোঁ জেগাটো এনেকুৱা চাইলেণ্ট কেৱল ৱাটাৰফল পৰি আছে সেইটো শব্দ আৰু চৰাই চিৰিকটিৰ শব্দ বেলেগ একো নাই আৰু এই তাত মানে এইখন বোমলা বাজ বোলে হয়নে নহয় নাজানো বাৰু কিন্তু তাত বৰফ পৰি আছে পূৰা আৰু ব'লক এই যোৱা কি শব্দ নেচাৰ আৰু এয়া One eternity later. গাইছ এতিয়া আমি পাইছোঁ ৱেলকাম টু চেলা টানেল মানে আগত চেলা টানেলটো আছে আমি টাৱাঙৰ ফালৰ পৰা আহিলে এইটো ফাৰ্ষ্ট পাম গাইছ এইটোৱে হৈছে চেলা টানেল যিটো নেকি ৱেষ্ট কামেং ডিষ্ট্ৰিক্ট আৰু টাৱাং ডিষ্ট্ৰিক্টৰ মাজত মানে চেলা পাছটো কাটি কিনে বনোৱা হৈছে মানে একদম স্ন'ফল যেতিয়া বহুত বেছি পৰি যায় তেতিয়া টাৱাঙত যাবৰ কাৰণে অহা যোৱা কৰিবৰ কাৰণে প্ৰব্লেম হোৱাৰ বাবে এই টানেলটো BROই বনাইছে এই টানেলটো নহওঁতে মানে অহা যোৱা কৰিবৰ কাৰণে যিহেতু প্ৰব্লেম হৈছিলে তাৰ কাৰণে এতিয়া বহু সুবিধা হৈছে লগতে এই টানেলটো একদম দুনিয়াৰ ভিতৰত মানে গোটেই পৃথিৱীৰ ভিতৰত ডাবল লাইন একদম সকলোতকৈ দীঘল এটা টানেল হয় আৰু যিটো নেকি মানে আছে 3000 ফুট ওপৰত 3000 ফুট নহয় 3000 মিটাৰ ওপৰত গাইছ এইখিনি আছিলে মানে টাৱাং ট্ৰিপৰ ভিডিঅ' মানে আৰু অলপমান ভিডিঅ' আছিলে চেলা বাছৰ হওক বা কিবা কিবি মাজৰ কিছুমান ভিডিঅ' ক্লিপ আছিলে যিখিনি নেকি মোৰ OTGত ট্ৰেন্সফাৰ কৰোঁতে মানে ডিলেট হৈ গ'ল তাৰ কাৰণে দিব নোৱাৰিলোঁ আৰু এইটো ভিডিঅ' মানে শ্বৰ্টকৈ বনাই কিনে হেৰি কৰি দিছোঁ মানে আৰু নেক্সট ভিডিঅ' আহি আছে বহুত ধামাকা এইকেইটা ভিডিঅ' আপোনালোকে ছাবস্ক্ৰাইব নকৰেতো নাহে বাৰু ভিডিঅ'কেইটাও নাচায় যিকেইটা ছাবস্ক্ৰাইব কৰি থাকে সেইকেইটা ভিডিঅ'টো নাচায় ভিডিঅ'বিলাক নাচায় চ' ভিডিঅ'বিলাক চাব আৰু নেক্সট ধুনীয়া মানে ভিডিঅ' কিছুমান আহি আছে নেক্সট ধুনীয়া প্লেন কিছুমান আহি আছে চ' চাই থাকিব টাৱাং দ্বীপ ইমানে টিল দেন টাটা বাই বাই আৰু আমি আহোঁতে আমি ভালুকপুং হৈ কিনে আহি তেজপুৰত ৰৈছিলোঁ তেজপুৰত ভাত চাত খালোঁ সেইবিলাক ভিডিঅ' কৰিছিলোঁ বা আহি কিনে ৰাতি আমি 12টামান বজাত খটৰা সত্ৰ পাইছিলোঁ সেইবিলাক আমি ভিডিঅ' মানে চব ডিলেট হৈ গৈছে উপায় নাই আৰু চ' টিল দেন টাটা বাই বাই